মই দুখনীয়া কৈলৰ গদাপানী কোঁৱৰ। পিছে তোমাৰ পৰিচয়টো জানিব পাৰিমনে? পিতাই মোৰ নাইঘটনা বৰগোহাঁই। 11 গৰাকী মাহীয়েৰ সৈতে 13 গৰাকী বাই ভনী আৰু 4 জন ককাইৰে সৈতে আমাৰ পৰিয়ালটো সঁচাকৈ এটি বৰ ডাঙৰ পৰিয়াল। আৰু মোৰ নাম জয়মতী। চিনাকি হৈ ভাল লাগে। নেদেখাজনে কিবা কৰিলে আকৌ লগ পাম। এতিয়া আপোনাকো লগ পাই নিজকে ধন্য মানিছো। আকৌ আহিব। এতিয়া দ্বিতীয় দৃশ্যত আপোনালোকে দেখিবলৈ পাব বিবাহৰ পিছৰ কিছু দৃশ্য, য'ত আমি দেখিবলৈ পাম ল'ৰা ৰজাই কৰা অত্যাচাৰৰ কথা জানিবলৈ পাই গদাপানীৰ প্ৰতিক্ৰিয়া। তোমালোকে একো নুবুজাটোৱেই উচিত হ'ব জয়া। কাৰণ ঘৰৰ ভিতৰৰ দুয়োটাই এঘৰ সমস্যাৰ কথা জানি বুজিও একো সমস্যাৰ সমাধান কৰি দিব নোৱাৰা। তেনেকৈ কিয় কৈছে বমহৰদেউ? আপোনাৰ বা দেশৰ বিপদৰ সময়ত যুদ্ধ ক্ষেত্ৰলৈ আগবাঢ়ি যোৱা সহায় জানো কৰিব নোৱাৰি? জয়া, বমহৰদেউ, যুদ্ধ ক্ষেত্ৰলৈ যাব নোৱাৰিলেও একেৰাতিৰ ভিতৰত অৱস্থানটো কৈ দিব পাৰিম। জয়া, কওকচোন বমহৰদেউ, আপুনি কি বিপদত পৰিছে? জননীৰ বুকুত জুই লাগিছে জয়া। কুটুমে কুটুমক হত্যা কৰি কুটুমৰ তেজকে পিব লাগিছে। আৰু ই কেৱল আমাৰ হাত ভৰিয়া আহোম কেইজনৰ মাজত জ্বলিব লাগিছে জয়া। কি? কিন্তু এই ষড়যন্ত্ৰকাৰীটো কোন? কোন হ'ব? সেই পাখণ্ড চুলিফা। কিন্তু ইয়াৰ অন্তৰৰ উদ্দেশ্য কি? ইয়াৰ অন্তৰালত লুকাইছে আহোম কোঁৱৰসকলৰ মাজত ৰজা হ'ব পৰা কোঁৱৰকে হত্যা কৰি নিজেই সিংহাসনত পৰা। আৰু সেইবাবে সকলো কোঁৱৰকে ভাৱে অংগঘাত কৰিব বিচাৰিছে। আৰু অন্যহাতে মই হ'লো দুখনীয়া কৈলৰ একমাত্ৰ ৰজা অংকুৰণ কোঁৱৰ। আৰু সেইবাবে সিহঁতৰ চকু এবাৰ মোৰ ওপৰত। কি? তেন্তে ইয়াৰ ব্যৱস্থা কি হ'ব বমহৰদেউ? আমি বুজিব লাগিব জয়া। নাই নাই, ল'ৰা ৰজাৰ হাজাৰ হাজাৰ সৈন্যৰ মাজত আপুনি অকলে কেনেকৈ যুঁজ দিব? আপোনাক যদি ৰজাৰ সৈন্যই ধৰি লৈ যায়? ৰজাৰ সৈন্যই মোক লুকাই মাৰিব পাৰিব, কিন্তু বন্দী কৰি মাৰিব নোৱাৰে। দেশত শেষ দিনটো থকালৈকে মই যুঁজি যুঁজি মৰিম। আপোনালোকে দেখিবলৈ পাব জয়মতীৰ অনুৰোধত গদাপানী ঘৰ এৰি যোৱা এটি শোকাবহ দৃশ্য। আপুনি কলৈ যায় বমহৰদেউ? ল'ৰা ৰজাকো একা দিবলৈ যাওঁ জয়া। নাই নাই, ল'ৰা ৰজাৰ হাজাৰ হাজাৰ সৈন্যৰ মাজত আপুনি আপোনাৰ বিৰক্ত প্ৰকাশ কৰিব নালাগে। আপুনি এনেকুৱা কামৰ পৰা দূৰত থাকক। ৰজাৰ অন্যায়ৰ বিৰুদ্ধে আৰু প্ৰজাৰ মংগলৰ হকে মোৰ যুঁজ দিওঁতে মোৰ জীৱন যায় যদিও যাওঁ। সামান্য শিয়াল এটাৰ হাতত নিথৰ হোৱাতকৈ আত্মগোপন কৰাটোৱে শ্ৰেষ্ঠ বমহৰদেউ। নাই নাই জয়া, মই মোলে বিৰুদ্ধৰ দৰে পৰিচয় দিব নোৱাৰো। দেশবাসীৰ মংগলৰ বাবে আপুনি যাবই লাগিব বমহৰদেউ। কিন্তু মই তোমালোকক এৰি কেনেকৈ থাকিম জয়া? আপুনি সময় বগা পাহাৰৰ ফালে গুচি যাওক। তাত আপোনাৰ কোনেও বিচাৰি নাপায়। মই আপোনাক কামক কৰিছো জয়া, জয়া, আপোনাৰ ভৰিত ধৰিছো। জয়া, আপুনি যাওক বমহৰদেউ। আপুনি যাওক বমহৰদেউ। আপুনি পলম নকৰিব। আপুনি যাওক। চতুৰ্থ দৃশ্যত আপোনালোকে দেখিবলৈ পাব স্বৰ্গদেউ চুলিফাই গদাপানীক বিচাৰি থকা কিছু মুহূৰ্ত। গদাপানীক বিচৰাত কোনো অৱহেলা কৰা নাই স্বৰ্গদেউ ঈশ্বৰ। অশেষ প্ৰচেষ্টাৰ ফলতো গদাপানীক বিচাৰি নোপোৱাত স্বৰ্গদেউ চুলিফাৰ প্ৰতিক্ৰিয়া।
শুক্ৰিয়া।
সিজনকৈ বুট 6জন ৰজাক ক্ষমতাচ্যুত কৰাৰ সময়তে জয়মতীয়ে দি গ'ল ত্যাগৰ এক অনন্য নিদৰ্শন। দেশৰ হকে দিয়া জয়মতীৰ এই আত্মবলিদান ইতিহাসৰ পাতত এক সোণালী অধ্যায়। সংকটপূৰ্ণ কালত জয়মতীয়ে দিয়া এই ত্যাগৰ ভেটিয়ে স্বামী গদাধৰ সিংহ আৰু পুত্ৰ ৰুদ্ৰসিংহৰ উৱলি যোৱা আহোম ৰাজতন্ত্ৰৰ ৰাজহাড় পুনাই এক নৱ প্ৰভাতৰ সূচনা কৰিলে। জয়মতী কেৱল এক ইতিহাসৰ পাতত খোদিত অধ্যায়েই নহয়, প্ৰতিজন অসমীয়াৰ শিৰে শিৰে প্ৰবাহিত এক প্ৰবাদ প্ৰতীক ঐতিহাসিক চৰিত্ৰ। ধন্যবাদ।